নমস্কাৰ, আজি সন্ধিয়া সময়খিনি অকণমান দেখাইছোঁ। আজি কিবা-কিবি ভিডিঅ' শ্বুট কৰিও আছোঁ, লগতে ভাবিলোঁ শ্বৰ্ট ভিডিঅ' এটা বনাই থওঁ। আৰু এয়া দেখিছেনে, এখেত শুইছিলে স্কুলৰ পৰা আহি আৰু উঠিবৰ সময়লৈকে কান্দা কাটা একদম খঙত বহি আছে, মাত বোল নাই। দেউতাকে ইমান মাতিছে তথাপিও মাত দিয়া নাই। আৰু এওঁ অফিচৰ পৰা আহি কিনে চাহ তেনেকৈ নাখায়ে, তেওঁ চাহ খাই বেয়াই পায়। চ' ইয়াতে তেওঁ অকণমান ভোক লাগি থকা নিচিনা হৈছে, সেইটোৰ কাৰণে ব্ৰেড গৰম কৰি দিছিলোঁ। লগতে তেওঁ পিনাট বাটাৰ অকণমান লগাই খাই মানে বজাৰলৈ যাব। ইয়াতে উইকলি মাৰ্কেট বহে ৱেডনেছডে আৰু ছানডে। সেইটোৰ কাৰণে বজাৰত যাব। আৰু এয়া দেখিছেনে, ৰেচিপি ভিডিঅ' শ্বুট হৈ আছে। আৰু এয়া এখেতক এতিয়া পঢ়াবলৈ আনিছোঁ। এখেতৰ এতিয়া বহুত নাটক হ'ব। আৰু এইখন দেখিছেনে, এইটো হৈছে তেওঁৰ এক্সামৰ মানে ডেটছবোৰ। মানে মাইনৰ এছেছমেণ্ট বহুত হয় ইহঁতৰ। আৰু মানে কি হয়, প্ৰত্যেকটো ছাবজেক্টৰ অকণমান কনফিউজন হৈ থাকে মোৰ। সেইটো কাৰণে লিখি থৈ দিলে ইজি হয়। এনেকৈ লিখি থৈ দিওঁ। আৰু চিলেবাছ দেখিছেনে, এইখন চিলেবাছ। এই গোটেই চিলেবাছটো তাক কমপ্লিট কৰাব লাগে। সেইকাৰণে মই কি কৰোঁ, কপি এখনত লিখি থৈ দিওঁ। মোৰ ইজি হয় তাক পঢ়াবলৈ। সেইটোৰ কাৰণে এনেকৈ লিখি থৈ দিওঁ। আপোনালোকে এনেকৈ লিখি থৈ দিবচোন, ল'ৰা ছোৱালীৰ চিলেবাছখন একদম ইজি হয় পঢ়াবলৈ, মানে গোটেইকেইটা টপিক কভাৰ কৰিব পাৰি। চ' অস্কাৰক অলপ সময় পঢ়ুৱালোঁ। পঢ়াই থাকোঁতে এওঁ আহি পালে বজাৰৰ পৰা। আৰু এয়া দেখিছেনে, কৈছে বোলে কিবা এটা আনিছোঁ। মই কি বস্তু দা কটাৰীকেইটা ধাৰ কৰি আনিছে, সেইটোকে দেখাইছে। আকৌ পেপাৰত পেক কৰি লৈছে সেইটো দেখাবলৈ। এইটো দেখিছেনে, এইটো বহুত বছৰ আগতে মই মুম্বাইত থাকোঁতেই লোৱা। আৰু এইটো মানে ইউজেই নকৰোঁ মই এওঁক কৈছিলোঁ পেলাইয়ে দিম, কিন্তু এওঁ আকৌ ধাৰ কৰিহে আনিছে। কটাৰী ইউজ কৰিবলৈ বহুত দিগদাৰ পাওঁ মই ইজি নাপাওঁ কটাৰী ইউজ কৰিবলৈ। মই নাইফেই ভাল পাওঁ। আৰু এওঁ আকৌ কেতিয়াবা ইউজ কৰিব খোজে, সেইকাৰণে কটাৰীটো ধাৰ কৰি আনিছে হেনো। তাৰপিছত কৈছে এটা গিফ্ট আনিছোঁ। মই ভাবিছোঁ কিবা গিফ্ট আনিছে চাগে। নহয়, নেমু টেঙাহে আনিছে। নেমু টেঙা গিফ্ট হ'ব পাৰে জানো? হয়ো পিছে, মই নেমু টেঙা নহ'লে ভাত খাব নোৱাৰোঁ, কিন্তু এনেকৈ কৈছে যেন কিবা ভাল গিফ্ট আনি দিছে। চ' আজিলৈ দিছোঁ, বাই বাই।